মৰমৰ শিক্ষাৰ্থীসকল, আমি তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ আদি প্ৰস্তৰ যুগ পাঠটি আলোচনা কৰি আছোঁ। আমি ইয়াৰ আগৰটো ক্লাছত আদি প্ৰস্তৰ যুগৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। লগতে আদিম মানুহসকল যাক চিকাৰী অথবা খাদ্য সংগ্ৰহকাৰী বুলি আখ্যা দিয়া হৈছিল, তেওঁলোকৰ বিষয়ে কিছু কথা আলোচনা কৰিলোঁ। আজি আমি আদিম মানুহৰ ব্যৱহৃত সা সঁজুলি, আ অলংকাৰ লগতে সাজপাৰসমূহ, জুইৰ আৱিষ্কাৰ তেওঁলোকে কেনেকৈ কৰিছিল, লগতে আদিম মানুহৰ আমোদ প্ৰমোদৰ বিভিন্ন মাধ্যমসমূহৰ বিষয়ে আলোচনা কৰিম। আহাচোন পোনপ্ৰথমে আমি আদিম মানুহৰ ব্যৱহৃত সা সঁজুলিসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। ইতিমধ্যে তোমালোকে গম পাই আহিছা যে আদিম মানুহৰ জীৱন যথেষ্ট বিপদসংকুল আৰু কঠিন আছিল। কাৰণ আজিৰ দৰে আদিম মানুহে বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ প্ৰয়োজনীয় সা সঁজুলি বা অস্ত্ৰ শস্ত্ৰ আদি নাছিল, আৰু সেইকাৰণে তেওঁলোকে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। তেওঁলোকে গছৰ শিপা খান্দিবলৈ, জীৱ জন্তু চিকাৰ কৰিবলৈ বা মৃত জীৱ জন্তুৰ ছাল এৰুৱাবলৈ বিভিন্ন সঁজুলি ব্যৱহাৰ কৰিছিল, আৰু সেই সঁজুলিবোৰ আজিৰ দৰে নাছিল। সেই আদিম মানুহে দৈনন্দিন কামত ব্যৱহাৰৰ বাবে শিল, জীৱ জন্তুৰ হাড়, দাঁত আদি সঁজুলি ব্যৱহাৰ কৰিছিল। মানে সেই আদিম মানুহসকলে যাক খাদ্য সংগ্ৰহকাৰী অথবা চিকাৰী হিচাপে আখ্যা দিয়া হয়, তেওঁলোকে বনৰীয়া জীৱ জন্তু চিকাৰ কৰিবলৈ, মাছ ধৰিবলৈ, গছৰ ফল, শিপা আদি খান্দিবলৈ, গছৰ গুটি, পাত আদি সংগ্ৰহ কৰিবলৈ শিল, জীৱ জন্তুৰ হাড়, দাঁত আদি সঁজুলি ব্যৱহাৰ কৰিছিল। এতিয়া এই চিত্ৰখনত আদিম মানুহে ব্যৱহাৰ কৰা শিলৰ সঁজুলিবোৰ দেখুওৱা হৈছে। আদিম মানুহে প্ৰধানকৈ শিলক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁলোকে ভিন ভিন আকাৰ আকৃতিৰে সেই শিলক কামত অহাকৈ সঁজুলি হিচাপে তৈয়াৰ কৰি লৈছিল বা অস্ত্ৰ শস্ত্ৰ হিচাপে গঢ় দি লৈছিল। এতিয়া তোমালোকে এই প্ৰথম অৱস্থাত শিলবোৰ যেনেধৰণে আছিল তেনেধৰণে ব্যৱহাৰ কৰিছিল। প্ৰথম অৱস্থাত সেই সঁজুলিবোৰ অতি সাধাৰণ ভোটা আৰু খহটা আছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সেই সঁজুলিসমূহ অধিক মিহি কৰি, মসৃণ কৰি আৰু জোঙা কৰি ল'বলৈ শিকিছিল। মানে আদিম মানুহসকলে শিলক প্ৰধান সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল, আৰু প্ৰথম অৱস্থাত তেওঁলোকে সেই শিলসমূহ অতি সাধাৰণভাৱে ভোটা হিচাপে বা যেনেধৰণে পোৱা যায় ঠিক তেনেধৰণে খহটা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সেইসমূহ অধিক মিহি কৰি, মসৃণ কৰি বা জোঙা কৰি নিজৰ কামত অহাকৈ নিৰ্মাণ কৰি ল'বলৈ শিকিছিল। আৰু সেই সঁজুলিসমূহ আদিম মানুহে কি কি কামত ব্যৱহাৰ কৰিছিল? তেওঁলোকে এই সঁজুলিবোৰ প্ৰধানকৈ ব্যৱহাৰ কৰিছিল মাছ মাংস কাটিবলৈ, গছৰ বাকলি, জীৱ জন্তুৰ ছাল এৰুৱাবলৈ, গছৰ শিপা খান্দিবলৈ ইত্যাদি। লগতে চিকাৰ কৰিবৰ কাৰণেও তেওঁলোকে এই সঁজুলিসমূহ ব্যৱহাৰ কৰিছিল। গতিকে আমি গম পালোঁ যে আদিম মানুহে শিলক প্ৰধান সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। শিলৰ উপৰিও জীৱ জন্তুৰ হাড়, দাঁত আদি জোঙা সঁজুলি তেওঁলোকে ব্যৱহাৰ কৰিছিল। আৰু আদিম মানুহে প্ৰথম অৱস্থাত শিলসমূহ সাধাৰণভাৱে ভোটা বা খহটা হিচাপে ব্যৱহাৰ কৰিছিল, আৰু পিছলৈ তেওঁলোকে সেইবোৰ অধিক মিহি কৰি, মসৃণ কৰি আৰু জোঙা কৰি ল'বলৈ শিকিছিল। তেওঁলোকে এই সঁজুলিসমূহৰ দ্বাৰা মাছ মাংস কাটিছিল, গছৰ বাকলি, জীৱ জন্তুৰ ছাল এৰুৱাইছিল, গছৰ শিপা খান্দিছিল, লগতে চিকাৰো কৰিছিল। এতিয়া আমি আহোঁ জুইৰ আৱিষ্কাৰৰ বিষয়লৈ। প্ৰথম অৱস্থাত এই যি চিকাৰী অথবা খাদ্য সংগ্ৰহকাৰী আদিম মানুহ, তেওঁলোকে জীৱ জন্তুৰ মাংস কেঁচাই খাইছিল। জীৱ জন্তুৰ মাংস, মাছ, গছৰ বাকলি, ফল মূল এইবোৰ তেওঁলোকে কেঁচাই খাইছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে জুইৰ আৱিষ্কাৰ কৰিবলৈ শিকিছিল, আৰু সেই কথাটো প্ৰত্নতত্ত্ববিদসকলে প্ৰাচীন গুহাবোৰ যেতিয়া পৰিদৰ্শন কৰিছিল তেতিয়া তেওঁলোকে সেই কথাটো আৱিষ্কাৰ কৰিছিল। মানে প্ৰত্নতত্ত্ববিদসকলে প্ৰাচীন গুহাসমূহ পৰিদৰ্শন কৰোঁতে সেই গুহাসমূহত কিছুমান ছাইৰ চিন পাইছিল, আৰু সেই ছাই চিন পৰ্যবেক্ষণ কৰি তেওঁলোকে অনুমান কৰি লৈছিল যে আদিম মানুহসকল জুইৰ লগতো পৰিচিত আছিল। কাৰণ আদিম মানুহসকলে পৰ্বতৰ গুহা, গছৰ খুৰুং আদিত বসবাস কৰিছিল, আৰু যেতিয়া সেই প্ৰত্নতত্ত্ববিদসকলে পৰৱৰ্তী সময়ত প্ৰাচীন গুহাবিলাক পৰিদৰ্শন কৰে তেতিয়া তেওঁলোকে সেই আদিম মানুহে বসবাস কৰা সেই গুহাবোৰৰ বেৰত জুইৰ বা ছাইৰ চিন আৱিষ্কাৰ কৰে, আৰু তেওঁলোকে তাৰ পৰা অনুমান কৰি লয় যে আদিম মানুহসকল জুইৰ লগতো পৰিচিত আছিল। সেই আদিম মানুহসকল যেতিয়া খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল, হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল, তেতিয়া তেওঁলোকে ঘটনাক্ৰমে শিলে শিলে ঘঁহনি খাই তাৰ পৰা ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল, আৰু সেই ফিৰিঙতিৰ পৰা শুকান পাত, কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি হৈছিল। আৰু সেই দৃশ্য তেওঁলোকে পৰ্যবেক্ষণ কৰি জুইৰ আৱিষ্কাৰ কৰিবলৈ শিকিছিল বা জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল।
আৰু জুইৰ আৱিষ্কাৰ কৰাৰ পাছত জুইৰ ব্যৱহাৰ সম্পৰ্কে তেওঁলোকে শিকাৰ পাছত তেওঁলোকে খাদ্য সামগ্ৰী পুৰি কেনেকৈ খাব পাৰি সেই কথাটো তেওঁলোকে শিকিছিল। মানে আমি গম পালোঁ যে আদিম মানুহসকলে যেতিয়া খাদ্যৰ সন্ধানত হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল তেতিয়া তেওঁলোকে ঘটনাক্ৰমে দেখিছিল যে শিলে শিলে ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হৈছে আৰু সেই ফিৰিঙতিয়ে শুকান পাত কাঠৰ স্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছে আৰু সেই জুইৰ সৃষ্টি তেওঁলোকে দেখা পাই জুইৰ ব্যৱহাৰ সম্পৰ্কে শিকিছিল। এতিয়া আমি চাম আদিম মানুহৰ আ অলংকাৰ আৰু সাজ পোছাক সম্পৰ্কে। এই যে আদিম মানুহে চিকাৰ কৰিবৰ কাৰণে বা খাদ্য সংগ্ৰহ কৰিবৰ কাৰণে কেৱল সঁজুলিয়ে তৈয়াৰ কৰি লৈছিল তেনেকুৱা নহয়, তেওঁলোকে তেওঁলোকৰ প্ৰয়োজনীয় সাজ পোছাক আ অলংকাৰ আদিও গঢ়ি ল'বলৈ শিকিছিল। আদিম মানুহে নিজকে শীত তাপৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন ধৰণৰ সাজ পোছাক তৈয়াৰ কৰি লৈছিল। তেওঁলোকে মূলতঃ গছৰ বাকলি, জন্তুৰ ছাল আৰু নোম আদিৰ পৰা তৈয়াৰ কৰা পোছাকেই পৰিধান কৰিছিল। মানে আদিম মানুহে নিজকে শীত তাপ আদিৰ পৰা ৰক্ষা কৰিবলৈ গছৰ বাকলি, জন্তুৰ ছাল আৰু নোম আদিৰ পৰা তৈয়াৰ কৰা বিভিন্ন সাজপাৰ পৰিধান কৰিছিল। লগতে তেওঁলোকে বিভিন্ন জন্তুৰ দাঁত, হাড়, খোলা আদিৰে লগতে শিলেৰে তৈয়াৰ কৰা বিভিন্ন আ অলংকাৰ পিন্ধিছিল। তেওঁলোকে যিহেতু বিভিন্ন জীৱ জন্তু চিকাৰ কৰি খাইছিল, সেই জীৱ জন্তুৰ হাড় ব্যৱহাৰ কৰি বা সেই জীৱ জন্তুৰ খোলা দাঁত আদি ব্যৱহাৰ কৰি আ অলংকাৰ তৈয়াৰ কৰি ল'বলৈ শিকিছিল। লগতে তেওঁলোকে বিভিন্ন ধৰণৰ শিলেৰে আ অলংকাৰ তৈয়াৰ কৰি লৈছিল। এই চিত্ৰটোত আদিম মানুহে ব্যৱহাৰ কৰা আ অলংকাৰসমূহ দেখুওৱা হৈছে। এতিয়া আমি আলোচনা কৰিম আদিম মানুহৰ আমোদ প্ৰমোদৰ বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে। তোমালোকে জানা যে সকলো মানুহ দিনটোৰ সকলো সময়তে কৰ্মব্যস্ত হৈ থাকিব নোৱাৰে। কৰ্মব্যস্ততাৰ পৰা আঁতৰি আজৰি সময়ত সকলো মানুহেই অকণমান আমোদ প্ৰমোদ কৰিব বিচাৰে আৰু এই কৰ্মব্যস্ত জীৱনৰ পৰা আঁতৰি আজৰি সময়ত আমি সকলোৱে নৃত্য গীত কৰি, ফুলনি বাগিচা পাতি, বিভিন্ন খেলা ধূলা কৰি মনটো সজীৱ কৰিবলৈ বা আনন্দ ফূৰ্তি কৰিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেদৰে আদিম মানুহেও বিভিন্ন আমোদজনক কাম কৰিছিল। দল বান্ধি চিকাৰলৈ যোৱা, খাদ্য সংগ্ৰহ কৰিবলৈ যোৱা, ছবি অঁকা আদি আদিম মানুহৰ বাবে আমোদজনক কাম আছিল। সেই আদিম মানুহে কি কৰিছিল? প্ৰকৃতিৰ পৰা লাভ কৰা বিভিন্ন ৰঙীন শিল, গছৰ ছাল, গুটি আদি ঘঁহি ৰং প্ৰস্তুত কৰিছিল আৰু সেই ৰঙেৰে তেওঁলোকে বসবাস কৰা গুহাসমূহত ছবি আঁকিছিল। তেওঁলোকে সেই গুহাসমূহত চিকাৰৰ নৃত্যৰ ছবিও অংকন কৰি থৈ গৈছে। মানে কেনেধৰণে চিকাৰ কৰে, চিকাৰ কৰাৰ বিভিন্ন কৌশলসমূহনো তেওঁলোকৰ কি কি সেই সম্পৰ্কেও তেওঁলোকে আজৰি সময়ত ছবি আঁকিছিল। বিভিন্ন ধৰণৰ ৰঙীন শিল, গছৰ ছাল, গুটি আদিৰ পৰা তেওঁলোকে ৰং প্ৰস্তুত কৰি লৈছিল আৰু আজৰি সময়ত তেওঁলোকে সেই ছবি অংকন কৰি আনন্দ লাভ কৰিছিল। এই যে আদিম মানুহসকল, তেওঁলোকে যদিও চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী ৰূপে এটা সহজ সৰল জীৱন যাপন কৰিছিল, তথাপিতো তেওঁলোকৰ জীৱন প্ৰণালীটো খুব কঠিন আছিল। কাৰণ তেওঁলোকে কাম কৰিবৰ বাবে উপযুক্ত সঁজুলি বা আহিলা সেই সময়ত পোৱা নাছিল। সেই আদিম মানুহসকলে সেই সময়ত যিবোৰ খাদ্যবস্তু সংগ্ৰহ কৰিছিল, তেওঁলোকে সেই খাদ্যবস্তুসমূহ সাঁচি ৰখাৰ প্ৰয়োজন বোধ কৰা নাছিল। তেওঁলোকে যিবোৰ খাদ্য সংগ্ৰহ কৰিছিল সেইবোৰ তেওঁলোকে ভগাই খাইছিল আৰু সেইবোৰ তেওঁলোকে সংৰক্ষণ কৰি ৰখা নাছিল। সেই সময়ত পুৰুষ মহিলা সকলোৱে লগে ভাগে কাম কৰিছিল আৰু তেওঁলোকে যিসমূহ খাদ্যবস্তু সংগ্ৰহ কৰে তেওঁলোকে সেইসমূহ একেলগে ভগাই খাই উপভোগ কৰিছিল। সময়ৰ লগে লগে আদিম মানুহৰ জীৱন ধাৰণৰ প্ৰণালীও সলনি হৈছিল আৰু তেওঁলোকৰ জীৱন প্ৰণালী কিছু পৰিমাণে উন্নত হৈছিল। তেওঁলোকৰ সেই পূৰ্বৰ চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী হিচাপে তেওঁলোকে ভূমি ফুৰা যি স্বভাৱ, সেই স্বভাৱো তেওঁলোকৰ সময় বাগৰাৰ লগে লগে কমি আহিছিল আৰু তেওঁলোকে কোনো এখন ঠাইত নিগাজিকৈ থকাৰ ব্যৱস্থাও কৰি ল'বলৈ শিকিছিল। গতিকে আজি আমি সেই আদিম মানুহসকলে কেনেধৰণৰ সা সঁজুলি ব্যৱহাৰ কৰিছিল, কেনেধৰণে জুইৰ আৱিষ্কাৰ কৰিছিল, তেওঁলোকৰ সাজ পোছাক বা অলংকাৰসমূহনো কি কি বা কেনেধৰণৰ আছিল, তেওঁলোকৰ আমোদ প্ৰমোদৰ ব্যৱস্থাসমূহনো কেনেধৰণৰ আছিল, সেই কথা আলোচনা কৰিলোঁ। এতিয়া তোমালোকে এই প্ৰশ্নকেইটা লিখি লোৱা আৰু উত্তৰসমূহ কৰিবা।